হেৰি শুনছা A for apple, B for ball, C for cat, D for dog. হেৰি আহিলি আহিলো আমাৰ মাইনা দেখোন ধুনীয়াকৈ পঢ়ি আছে আজি Oh, দেউতা 2 ঘণ্টা হ'ল মই পঢ়ি আছো। এৰা এই আজি হেৰি কৰোঁ পোলাও মাংসকে খাওঁ বুজা নাই মই এই জিৰা ৰাইচ আৰু মাংস লৈ আহিছোঁ মই খাই বহুত ভাল পাওঁ। মুনু মই জানো তুমি ভাল পোৱাৰ কাৰণে মই একদম চব বস্তু লৈ আহিছোঁ দেউতা ইমান ভাল তুমি। ভালে হৈছে দে ঐ আজি পোলাওহে বনাই খাম দে ভাত খাই খাই আমনি লাগি গৈছে যা পিছে 2 ঘণ্টা ধৰি যদি পঢ়িছে মাইনাই আৰু কিমান পঢ়াই শুনা হয়নে সবুদা আৰু পঢ়িবা নালাগে দে মই বনাও যায় দেই পোলাও মাংস এইটো লৈ যোৱা শুনা এতিয়া কি কৰিবা তুমি ঐ দেউতা মই পঢ়ো নেকি। আৰু কিমান পঢ়া 2 ঘণ্টা ধৰি পঢ়িছে আৰু নালগে দেই মুনা দা পিছে মোবাইলটোকে চাওঁ। মই কাপোৰ চাপোৰবিলাক চেঞ্জ কৰি লওঁ দেই মুনা তুমি মোবাইল চোৱা ভাল ছোৱালী আমাৰ ইমান সময় পঢ়ি আছিল ভালকে বনাবি দেই। কি মই বেলেগ দিনা কি বেয়াকে বনাও নেকি ভালকে বনাম মাংস দেখিয়া খা বেলেগ হলি নাখালো হয়। ইমান বেয়াকে ৰান্ধো নে মই এনেই দেখোন মই ৰান্ধি দিয়া বস্তু তকলাই তকলাই খা এনে কৰো মাংস কমকা দিবি যি হে বা বেলেগ বস্তু দেই কিন্তু তুমি আজিহে গম পালো মই বেলেগ বস্তু নহয় গুণগুণ এনেকুৱা হে ইমান ধুনীয়াকে বনাম বুলি ভাবছিলো কিয়নো নাখোৱা হলিয়ে আকৌ মাংস কথা কোৱা নাই ভাতৰ কথা কৈছো হে ভাত নাখাও পোলাও খাম আজি হে হ'ব এই লগত এই একো শব্দ মানে কোনবাই নৰে নাচবাই লাগবো এই ফুলৰ মাত শুনি নাচবি দে ঐ ই যি একে বতাৰ মাত শুনিও নাচে মোবাইল চাই থাক কি যি হ'ব এই লগত মানে নাচনি লাগি থাকে এনেহে নাচনি গোটাই মছলাৰ খুন্দেনিৰ শব্দ শুনিও নাচে মই কালি স্কুলত নাযাওঁ দেই কিয় নেগেলিয়ে হ'ব ইমান টকা খৰচ কৰি পেলাই প্ৰাইভেট স্কুলত দিছো নাযাওঁ মই নেগেলিয়ে হ'ব নেকি যাবাই লাগব মই স্কুলত নাযাওঁ বিদ্যালয়ত যাম এই মাথা কি উল্টা পুল্টা কথা বকি থাকে এই মোবাইলটো চাই চাই এই বেছিয়ে হৈছে বন্ধ কৰিব লাগব মোবাইলটো বন্ধ কৰিব নালাগে অফ কৰি দিবি হে এইখিনি খা এইখিনি কাৰ মাংস বা কেৱল মোবাইলতে ময়ে খাওঁ ৰ চকু মোবাইলতো চাইছি মাংসতো চাইছি দুইফালে চকু আছে বা বা এইটো মই বিহুৰ গুটি জন্ম দিছো দেই খা নহ'লে মই খাম মাংসটো খাই কেনেকুৱা লাগছে
মাংসৰ নিচিনা লাগছি হা মাংস খাই মাংসৰ নিচিনা লাগে সেইটো কৰা নাই নিমখ চিমখ হৈছে নে নাই সেইটোহে সুধছো এটা হৈছে এটা হোৱা নাই কি এটা হৈছে এটা হোৱা নাই নিমখ হৈছে চিমখ হোৱা নাই হে নিমখ হৈছে চিমখ হোৱা নাই তই মই ডাবল সুধছো নে নিমখ চিমখ আমাৰ এই ডাবল কোৱাটো বৰ বেয়া কথা হয় এই নিমখ চিমখ মাছ তাছ ভাত চাত বুজা নাই চেণ্ডেল টেণ্ডেল জোতা চোতা ইছৰাম এই ডাবল শব্দ কওঁতে তুমি ঠিকে কৈছা বুনু এই চিমখটো একো কতো নাই আমি এনে নিমখ চিমখটোৱে সেনেকে কৈছো দেউতা সেইকাৰণে কৈছো মই মাই মোৰ ঘুমেটি লাগছে ফটাফট না এতিয়া মোবাইলটো চোৱা খাই লওঁ না মোবাইলটো এতিয়া খাব লাগিব এই মোবাইলটো নি গম পাইছেনে এই মোবাইলৰ কাৰণে খাৱাই বাহ আছে ৰহৈ মোবাইল নাচলি আকৌ নাখাবই এগিলা তচোন মই খুৱাই দিওঁ এই মোবাইল দিয়ে বেয়া কথা এই চলি কলি না গুণগুণ খা দুটামান এৰা কিয় নোখোৱা হ'লে তাই হয় দে ইমান ধুনীয়াকে বনালো খাবা লাগিতো পাৰে দেখছা না নাই বাহিৰত যাই এটা কাম লাগছি ইমান জলকীয়া দিছা মাৰবি নহয় মানুহ খালেহে তাই নাখাৱাকে গেছি জ্বলা বেছিয়ে হলে মাংসত বহুত পইচা গেছি বুজিছানে জ্বলা আলু খাম তাকাততে আৰু নিমখ কিমান কি খৰচ হৈছি বেয়া খা আমিয়ে খাৱা গাখীৰ আছে নে আছে গাখীৰ খাই পেলাই শাক কৰিম গাখীৰ খাই উঠি গাখীৰকে খাবি দে পাৰিব পাই